স্কুলে নমস্কাৰ বাবু যে তুলি কৈছিলো কি হয় কানে বাবা না ফাংচনৰ কাৰণে ফাংচন আৰু ক'ত পইচা বাবা কষ্ট হৈ আছে কিবা আছে যেন দিয়ক আৰু বাবা শুনছে চাহ দুকা পানী পাইছো গাখীৰ চাহ আনিবা লাল চাহ আনিবা বাবা এনেও লাজ নকৰে যে খৰচটো অলপ বাচিব ৰাখছোঁ দে বাবা ফিজ কেনেকুৱা মোৰ ফিজে বেছি নহয় আজিকালি পুৰা আজিকালিতো জানাই দিনকাল বয়া হৈছে মাহত বেছি নহয় 20,000 মান দিয়ে আৰু 20,000 সৰু কম আমাৰ কাৰণে সুন্দৰ কাৰণে কম আমাৰ কাৰণে বেছি বাবা বাবা মই অলপ বাৰীৰ পৰা আহোঁ খগেনকেৰ গৰুটো সদায় সদায় বাংলাই আমাৰ তাতে হয় খগেনকেৰ গৰু দে মই আহিছোঁ এনে কি চিপৰা মানুহে চাহ খাব গাখীৰ চাহ খাব নাপাব লাল চাহ দিয়ে বোলে কিবা হেই এনেকুৱা মানুহ কোনোবা থাকে নেকি হেই পিছে কোনটো গায়ক আহিব আমাৰ চবতছে ডাঙৰ গায়ক আহিব জানাইতো জুবিন গায়ক আহিব জুবিন গায়ক আমাক বিলি চাৰ দোকান দি দিবা চেক দোকান মই ঘৰটো চকল কৰি দিওঁ আমাৰ আহিছোঁ দে বুলি পানী দূৰ মই হেৰি কাৰণে ফাংচনৰ কাৰণে পইচা দিব আছিলো দে তো তিৰিটো হেলি চাহ খাব পাৰিলি হয় এতিয়া নাই না চাহ খাইছোঁ দিয়ক মই খুৰা কাটা দে এই ৰমেশৰ তাতে এই ৰমেশ বুলা চিপলেট তাতে খাইছে তো চাহ চাহো দিছে কি চাহ লাল চাহ আনবা দিছে কিন্তু ধুনীয়াকৈ পানী এক গিলাচ আনি কেনে মোক দিছে দৈ চিপুৰীয়া চালা তাত চিকেন ইয়াতে বেলেগকৈ অলপমান দেৰিকৈ তই বঢ়িয়াকৈ কফি খাই যাব বুলি তিৰিটো নাই হোটেল দিছি মই যাব খাই আছোঁ মই ভাত খাই আছোঁ আপুনি যিমান পাৰে যিমান তাৰমানে মই এতিয়া 30 লাখ মান দিব পাৰিম এতিয়া পিছে কোনি গায়ক আমাৰ চবতছে অসমৰ নাম্বাৰ 1 ছিংগাৰ আপোনালোকে জানাই জুবিন গাৰ্গ আহিব জুবিন দা আহিব যদি পিছে তুলিব পাৰি এনে বাকী গায়ক আহিলে কিন্তু আমি চাব নাযাওঁ পিছেতো মই জুবিন দা আহিব যেতিয়া 40 লাখ মানে দিম আৰু ষ্টেপটো ডাঙৰ সাউন্ড বক্স গীত এটা মানে দেওয়া বলে পয়সা দিব পয়সা দিব কালি দিব আজি মই হতে যাম না আগুয়াই যাবা যদি জুন্দেরি তরায়ু আমি জানা মুসলমান সেকশন এসে খালি মানে মোৰ একদম প্ৰব্লেম হৈছে মইতো জানাই এইটো 3 জাম মই বাকি পইচা দিম 12,000 পাবি আৰু পিছে পেন্ডেল কিন্তু আধা বানা হৈছে 11 দিলা আধা বানা আছে আৰু বানাব লাগিব কোন দিছে কৈ দিছো না নাম দিতে তথাপি বন্ধু আগুয়াই যাবা তথাপি অনেক দিছে সিপ্রে বুড়া নাম তো লেখছি এক তো করে না এটা দিলে দিয়ে পকতি চাব সিপ্রে যেমন যাও দে মো ডিউটি যাওয়া লাগে বুদ্ধি না মতো না কো গিসলু নানা রঙে ভরা আমার এই জীবন দুঃখ দুঃখ করুয়ালি নানা রঙে ভরা আমার এই জীবন দুঃখ দুঃখ করুয়ালি মরিসিকা হাহাকার করু আমি মরিসিকা হাহাকার করু আমি এই মরুভূতা জীবন Hello. Kamu sudah cancel game. Fiol.
নমস্কাৰ নমস্কাৰ মোৰ নাম ইছমাইল হুছেইন মোৰ নাম মোহাম্মদ ৰিয়াজ আলী নমস্কাৰ মোৰ নাম ফাৰুক খান আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আপোনালোকক বহুত দুখৰ খবৰ আমি ভাবিছিলোঁ কি মৰণ গায়ক আছিল তেওঁ আপোনালোকৰ জীৱন গান গাইছ আমি জুবিনদাৰ আত্মাটো শান্তিৰ কাৰণে মৌন প্ৰাৰ্থনা কৰিম এতিয়া এক মিনিট গাইছ আমি এতিয়া মনে প্ৰাৰ্থনা কৰোঁ চবে আপোনালোকে জুবিনদাৰ আত্মাটোৰ শান্তিৰ কাৰণে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব আৰু গাইছ এতিয়া ভগাৰ আগতে শুনিছোঁ জুবিনদাৰ গানটো এতিয়া গানটো শুনি লওক রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত প্রতি শরতর প্রভাতী ফুলে তবু তোমাকে মোর কথা প্রতি মেঘালী নিশা জনে তবু তোমাকে মোর ব্যথা ধুমুহার সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চকুতে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা
মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি